নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ডাকৰ বচন। অসমীয়া লোকসাহিত্যৰ এক উল্লেখযোগ্য সমল হ'ল ডাকৰ বচন। ডাকৰ বচনসমূহ অসমীয়া লোকসাহিত্যৰ এক উল্লেখযোগ্য সমল বা সাংস্কৃতিক উপাদান বুলি আমি ক'ব পাৰোঁ। ডাকৰ বচনসমূহ আমাৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ হয় বা বিশেষকৈ আমাৰ নৈতিক শিক্ষা, ধৰ্মকৰ্ম, কৃষি, পৰোপকাৰ, লোকাচাৰ ইত্যাদিৰ লগতে জ্ঞানগৰ্ভ উপদেশৰ লগতে সামাজিক নীতি শিক্ষাও আমি ডাকৰ বচনসমূহৰ পৰা আমি পাওঁ। আমি এটা কথা লক্ষ্য কৰোঁ যে আমাৰ ককা আইতাসকলে কথাৰ প্ৰসংগত বিভিন্ন ডাকৰ বচনসমূহ ব্যৱহাৰ কৰে। বৰ্তমান সময়ৰ পৰিৱৰ্তন বা সময়ৰ অগ্ৰগতিৰ লগে লগে ইয়াৰ ব্যৱহাৰ সীমিত হৈ আহিছে বা ঠায়ে ঠায়ে ইয়াৰ ব্যৱহাৰ নোহোৱাও হৈছে। তথাপি ইয়াৰ প্ৰাসংগিকতা বা ইয়াৰ প্ৰয়োজনীয়তা আমি নুই কৰিব বা অস্বীকাৰ কৰিব নোৱাৰোঁ। বিশেষকৈ বৰ্তমান সময়ত বৃক্ষৰোপণ বা পানীৰ প্ৰয়োজনীয়তা কি সেই সম্পৰ্কে তেতিয়াই ডাকৰ বচনত পুখুৰী খন্দা সম্পৰ্কে, বৃক্ষৰোপণ সম্পৰ্কে তেনেধৰণৰ নীতি শিক্ষা বা জ্ঞানগৰ্ভ কথা তেতিয়াই ডাকৰ বচনসমূহত লিপিবদ্ধ হৈ আছে, যাৰ প্ৰাসংগিকতা আজিও বৰ্তমান সময়তো সেইটো সময়ত যিমান প্ৰয়োজন এতিয়াও তাতকৈ অধিক প্ৰয়োজনহে পৰিলক্ষিত হয়। গতিকে ডাকৰ বচনসমূহৰ আমাৰ দৈনন্দিন জীৱনত বা আমাৰ প্ৰয়োজন অনুসাৰে বিভিন্ন সময়ত ই আমাৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত। গতিকে আমি আজি আলোচনাত ডাকৰ বচনৰ যি গুৰুত্ব বা প্ৰয়োজনীয়তা সেই সম্পৰ্কে আমি আলোচনা কৰিবলৈ লৈছোঁ। এই ডাকৰ বচনসমূহত আমাৰ অসমীয়া জনজীৱন যদিও প্ৰতিফলিত হৈ থাকে, সেইসমূহ ৰচনা সম্পৰ্কেও কিন্তু বিভিন্ন পণ্ডিতৰ মাজত বিভিন্ন ধৰণৰ আখুৱা বা তেওঁলোকৰ মত বিৰোধ দেখা যায়। ডাকৰ বচনসমূহ কেতিয়া, ক'ত আৰু কাৰ দ্বাৰা ৰচিত এই সম্পৰ্কে সঠিক তথ্য আমাৰ সমাজত অভাৱ পৰিলক্ষিত হয়। পণ্ডিতসকলৰ মাজতো মত পাৰ্থক্য লক্ষ্য কৰা যায়। বিভিন্ন পণ্ডিতে বিভিন্ন প্ৰসংগত ডাকৰ বচনৰ ৰচনা সময়খিনি নিৰূপিত কৰিবলৈ চেষ্টা কৰিছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে ডাকৰ বচনসমূহ শংকৰদেৱৰ পূৰ্বৰ বুলি কৈছে আৰু ডাক নামৰ মহাপুৰুষজনে সংগ্ৰহ কৰি খ্ৰীষ্টীয় ৮ম শতাব্দীত সাহিত্যৰূপে লিপিবদ্ধ কৰিছে। গতিকে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মতে ডাক হৈছে শংকৰদেৱৰ পূৰ্বৰ এজন ব্যক্তি আৰু তেওঁ যিখিনি ডাকৰ বচন নামৰ আমি যিখিনি কথা বা বচন পাইছোঁ সেইখিনি তেওঁৰ সংগ্ৰহ কৰিছে বুলিহে কৈছে, অৰ্থাৎ তেওঁ নিজা সৃষ্টি নহয়। মানুহৰ মুখে মুখে সেইখিনি প্ৰচলিত হৈ আছিলে আৰু তাকে তেওঁ ৮ম শতিকামানত লিপিবদ্ধ কৰিছে বুলি হেমচন্দ্ৰ গোস্বামীয়ে প্ৰকাশ কৰিছে। আনহাতে অসমীয়া সাহিত্যৰ অন্যতম বুৰঞ্জীৰ প্ৰথম প্ৰণেতা দেৱেন্দ্ৰনাথ বেজবৰুৱাৰ মতেও ডাকৰ জন্ম ৬ষ্ঠ শতিকা আৰু মিহিৰমুনিৰ পুতেক বুলি কৈছে। অৰ্থাৎ দেৱেন্দ্ৰনাথ বেজবৰুৱাই ক'ব বিচাৰিছে যে মিহিৰমুনিৰ পুতেক হৈছে ডাক আৰু তেওঁৰ জন্ম ৬ষ্ঠ শতিকামানত হৈছে বুলি কৈছে। অৰ্থাৎ মতবিৰোধ দেখা গৈছে দুয়োজনৰ মাজতে আমাৰ। বংগ ভাষা আৰু সাহিত্য নামৰ গ্ৰন্থত দীনেশ চন্দ্ৰ সেনে ডাক ভণিতাসমূহ খ্ৰীষ্টাব্দ ৮০০ পৰা ১২০০ ভিতৰত ৰচিত বুলি অভিমত দিছে। গতিকে বংগ ভাষা আৰু সাহিত্য নামৰ যিখন গ্ৰন্থ আছে তাত দীনেশ চন্দ্ৰ সেনে সেই ডাকৰ ভণিতা বা বচনসমূহ ৮০০ পৰা ১২০০ ভিতৰত ৰচিত বুলি অভিমত দিছে। আনহাতে বৰপেটা অন্তৰ্গত লেখি ডঙৰা গাঁৱত ডাকৰ জন্ম বুলি পণ্ডিতসকলে মত আগবঢ়াইছে। কাৰণ আমাৰ ডাকৰ বচনত এটা বাক্যত পাওঁ যে লেহি ডঙৰা ডাকৰ গাঁও, সেই গাঁৱত উপজিল ডাক। এই ডাকৰ বচনটো বা লেহি ডঙৰা যিখন গাঁও সেই গাঁওখন আছে বৰপেটা জিলাত। গতিকে বৰপেটা জিলাতে ডাকৰ জন্ম বুলি পণ্ডিতসকলে ক'ব বিচাৰে। আনহাতে জনপ্ৰবাদ মতে বৰামিহিৰ ঘৰত ডাকৰ জন্ম আৰু এদিন এনিশা জীয়াই আছিল। জন্ম হৈয়ে মাত বা ডাক দিয়াৰ বাবে নাম ডাক হয়। ডাকৰ জন্ম উত্তম ব্ৰাহ্মণৰ ঘৰত হৈছিল বুলি উল্লেখ পোৱা যায়। গতিকে এনে সামঞ্জস্যহীন কিংবদন্তিবোৰৰ পৰা ডাকক ঐতিহাসিক ব্যক্তি বুলি স্বীকাৰ কৰিবলৈ টান হয়। সেইবাবে পণ্ডিতসকলে ডাকক ঐতিহাসিক পুৰুষতকৈ এটা কাল্পনিক নাম বুলিহে বিশ্বাস কৰে। আমাৰ এটা কথা দেখা যায় যে বিভিন্ন জনপ্ৰবাদ আছে। কিছুমানে কয় যে বৰামিহিৰ ঘৰত ডাকৰ জন্ম হৈছিল আৰু কেৱল এদিন এনিশাহে জীয়াই আছিল। কিছুমানে মতে কয় যে জন্ম হৈ তেওঁ মাতিছিল সেইকাৰণে ডাক বুলি কৈছিল, আৰু কিছুমানে কৈছিল যে এজন উন্নত ব্ৰাহ্মণৰ ঘৰত তেওঁৰ জন্ম হৈছিল আৰু পিছত তেওঁ সমনীয়াই পানীত পেলাই তেওঁৰ মৃত্যু ঘটাইছিল। গতিকে এনে সামঞ্জস্যহীন কিংবদন্তিৰ পৰা ডাকক ঐতিহাসিক পুৰুষতকৈ এটা কাল্পনিক চৰিত্ৰ বা পুৰুষ বুলিহে বিভিন্ন পণ্ডিতসকলে বিশ্বাস কৰে। আনহাতে ডাক শব্দৰ অৰ্থ মাত বা কথা আৰু তিব্বতী ভাষাত ডাক শব্দৰ অৰ্থ হ'ল জ্ঞানী। গতিকে আমি ইয়াৰ পৰা বুজিলোঁ যে জ্ঞানগৰ্ভ বা জ্ঞানী
কথাকে আমি ডাকৰ বচন বুলি ক'ব পাৰোঁ। আনহাতে অসমীয়া সমাজতো ডাকৰ বচন বেদৰ বাণী বুলি কোৱা হয়। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে আমাৰ বেদকেইখনক যিদৰে মহৎ বা এক অন্য দৃষ্টিৰে চায় যে বেদৰ দৰে মহান পবিত্ৰ গ্ৰন্থ বুলি ভবা হয়, ঠিক তেনেকৈ ডাকৰ বচনসমূহকো বেদৰ বাণী অৰ্থাৎ এক পবিত্ৰ যেন বাণী আমাৰ জীৱনৰ সৈতে জড়িত, সেই কথাৰ ইংগিত আমি এই কথাৰ পৰাই পাওঁ। ডাকৰ বচনসমূহত বিভিন্ন প্ৰসংগত বিভিন্ন ধৰণৰ জন্ম, মৃত্যু, যাত্ৰা ইত্যাদি সম্পৰ্কে উল্লেখ কৰি গৈছে। গতিকে ডাকৰ বচন আৰু বেদৰ বাণী যি বাক্য, সেই বাক্যৰ পৰা অসমীয়া লোকজীৱনত এই কথাষাৰৰ যে গুৰুত্ব কিমান বা কেনে প্ৰভাৱ বিস্তাৰ কৰি আছে আমি সেই কথা উপলব্ধি কৰিব পাৰোঁ। বা ডাকৰ বচনৰ ব্যৱহাৰিক জীৱনত প্ৰয়োজন হোৱা জ্ঞান বা অভিজ্ঞতা, প্ৰচ্যুত উপদেশসমূহ কিদৰে আমি বাস্তৱৰ সৈতে খাপ খাব পাৰোঁ বা কিদৰে তাৎপৰ্য বহন কৰিছে বা অসমীয়া লোক জীৱনত ডাকৰ বচনৰ গুৰুত্ব কি, সেই ব্যৱহাৰিক মূল্যখিনিও আমি ডাকৰ বচনসমূহ অনুধাৱন কৰি বা ডাকৰ বচনসমূহৰ সৈতে যি আমি আন্তৰিকতা বহন কৰিও সেই কথা উপলব্ধি কৰিব পাৰোঁ। গতিকে আজি আমাৰ এই আলোচনাত ডাকৰ বচনৰ যি জন্ম সম্পৰ্কীয় বা ধৰ্ম সম্পৰ্কীয়, ন্যায় সম্পৰ্কীয়, নীতি সম্পৰ্কীয়, ৰন্ধন সম্পৰ্কীয় ইত্যাদি যিখিনি প্ৰয়োজনীয় আছে সকলোখিনি সামৰি লোৱা নাই, কেৱল মাত্ৰ ডাকৰ বচনৰ যি গুৰুত্ব সেই উপলব্ধি কৰিবৰ কাৰণে চমুকৈ কেইটামান ডাকৰ বচন আমি আলোচনাহে কৰিছোঁ। জন্ম সম্পৰ্কেও আমাৰ যি ডাকৰ বচন আছে আমি সেইটো চাই লৈছোঁ। জন্ম সম্পৰ্কীয় ডাকৰ বচনৰ মতটো হৈছে কলা তুলসী বেলৰ পাত, মুঠা সমে খুন্দি পতাত, তপত কৰিয়া জননী খাইব, তেবেহে জননী দৃঢ়ক পাইব। আমি জানো যে সন্তান জন্মৰ পাছতে নৱজাতকক মাতৃদুগ্ধ পান কৰাব লাগে এগৰাকী মাতৃয়ে, আৰু সেই মাতৃগৰাকীয়ে যদি পৰিমিতভাৱে দুগ্ধ পান কৰাব নাই তেন্তে শিশুটো দুৰ্বল হ'ব। গতিকে সেই জননীও যাতে সুস্থ হৈ থাকে বা সেই মাতৃও সুস্থ হৈ থাকে তাৰ কাৰণে ডাকে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কেও উল্লেখ কৰি গৈছে যে কলা তুলসী বেলৰ পাত, মুঠা সমে খুন্দি পতাত, তপত কৰিয়া জননী খাইব, তেবেহে জননী দৃঢ়ক পাইব। কলা তুলসী আৰু বেলৰ পাত মুঠি পিচি খুন্দি যেতিয়া খাব তেতিয়া সেই মাতৃয়ে দৃঢ়তা পাব বুলি উল্লেখ কৰিছে। আনহাতে ধৰ্ম সম্পৰ্কীয় মত, ডাকৰ বচনৰ এটা উল্লেখযোগ্য কথা হৈছে যে ধৰ্ম সম্পৰ্কে তেওঁলোকে বিশেষ কোনো মত আগবঢ়োৱা নাই। অৰ্থাৎ আমাৰ যিটো হিন্দু, মুছলমান বা খ্ৰীষ্টান ধৰ্ম এনেকুৱা তেওঁলোকে ধৰ্ম বুলি কোৱা নাই। ধৰ্ম শব্দটোৱে সেইখিনি কথাক ক'ব বিচাৰিছে যে মহৎ কাৰ্যখিনিক, যিখিনি মহৎ কাৰ্য বা উল্লেখযোগ্য মানৱ উপকাৰ হয় তাকে ধৰ্ম বুলি তেওঁলোকে কৈছে। গতিকে ধৰ্ম মানে আমি বুজি ল'ব লাগিব যে হিন্দু, মুছলমান বা খ্ৰীষ্টান বা জৈন ধৰ্ম নহয়, মহৎ কৰ্ম বাহে এই ধৰ্ম শব্দতে সূচাইছে। গতিকে ধৰ্ম সম্পৰ্কে তেওঁলোকে মত দিছে, যেবে ধৰ্ম কৰিবা জানি, পুখুৰী খানিয়া ৰাখিবা পানী, বৃক্ষ ৰোপণত অধিক ধৰ্ম, মঠ মণ্ডপ শোভন কৰ্ম। গতিকে ইয়াত কৈছে যেবে ধৰ্ম কৰিবা জানি, অৰ্থাৎ যদি ধৰ্ম কৰিব বিচৰা তেতিয়াহ'লে পুখুৰী খানিবা বা গছ ৰুবা, কাৰণ মঠ মন্দিৰ সজোৱাটো কেৱল শোভন বা চকুত লগা কাৰ্যহে, তাৰ পৰা কোনো উল্লেখযোগ্য কাম নহয়। গতিকে ইয়াত ডাকে এক বাস্তৱসন্মত কথাই কৈছে যে যদি প্ৰকৃত আমি মহৎ কাম কৰিব খোজোঁ, এটা মন্দিৰ নিৰ্মাণ কৰাতকৈ এটা পুখুৰী বা গছনি ৰোপণ কৰিব লাগে, সেয়াহে প্ৰকৃত ধৰ্ম বা সেয়াহে মানৱ কৰ্ম, যাৰ জৰিয়তে আমাৰ মানে সমাজখন বা পৃথিৱীখন আগুৱাই যাব। আৰু সেই প্ৰয়োজনীয়তা বৰ্তমান সময়ত আমি অনুভৱ কৰোঁ। আনহাতে ন্যায় সম্পৰ্কীয় মত, আমি জানো যে বিভিন্ন সময়ত আমাৰ কেতিয়াবা আমি কিবা কোনো অন্যায় বলি হওঁ বা কেতিয়াবা আমি নীতি বহিৰ্ভূত কামত জড়িত হৈ পৰোঁ, আৰু তাৰ শাস্তিৰ কাৰণে আমাৰ বৰ্তমান সময়তো আইন আদালত আছে বা সেইখিনিও ন্যায় আছে। গতিকে ন্যায় সম্পৰ্কেও তেতিয়াই ডাকৰ বচনত কৈ থৈ গৈছে, দৃঢ় কৰি শুইব সাক্ষী ছয়, তেবেহে সাধিব সকলে জয়, যেবে ভাল ৰূপে সাক্ষী কহিব, তেবেহে সততে ন্যায় জিকিব। অৰ্থাৎ ন্যায় পাবলৈ হ'লে সেই সময় সমাজতো যি কথা যে বৰ্তমান সময়তো আমি লক্ষ্য কৰোঁ যে ন্যায় পাবলৈ হ'লে বা উচিত আমি যিটো কোনো কাৰ্য উচিত ফল পাবলৈ হ'লে আইন আদালতত সাক্ষীৰ কিমান প্ৰয়োজন হয় সেই কথা উল্লেখ কৰিছে। কাৰ্যটো হয়তো কোনোবাই সাক্ষীৰ অভাৱতে তেওঁ নিৰ্দোষী হৈও দোষী সাব্যস্ত হৈছে আৰু কিছুমান দোষী হৈও নিৰ্দোষী সাব্যস্ত হৈছে। গতিকে ন্যায় সম্পৰ্কীয় মতটোত সেই সময়তে সাক্ষী কিমান প্ৰয়োজন আছিলে সেই কথাখিনি বাস্তৱ সময়তো আমাক আমি উপলব্ধি কৰিব পাৰোঁ। নীতি সম্পৰ্কীয় মত, আমি জানো যে নীতি মানে হৈছে কি
আমি কিছুমান জীৱনটো সুচাৰুৰূপে চলিবৰ কাৰণে কিছুমান নীতি নিৰ্দেশনা প্ৰয়োজন হয়, তাক আমি নীতি বুলি কওঁ, যাৰ আধাৰত আমি নৈতিকভাৱে আমি কিছুমান নীতি মানি চলোঁ, যাৰ জৰিয়তে সমাজখন সুস্থ হয়। পিতৃ মাতৃৰ নীতিয়ে নমে চৰণ, বুলন্ত ডাকে সাৰ্থক জীৱন। অৰ্থাৎ যিসকলে পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰে তেওঁলোকে জীৱনটো সাৰ্থক বুলি, তেওঁলোকৰ জীৱনটো সাৰ্থক হ'ব বুলি ডাকে কৈছে। গতিকে ইয়াতো মানৱ ধৰ্মৰ কথাকে আমি পাওঁ। কৃষি সম্পৰ্কীয় মত আছে খেতি বাতি সম্পৰ্কে। ডাকে বোলে বাপ শুনা উপায়, বাণিজ্যৰ ফল কৃষিতে পায়। যি নৰে সদা কৃষিক কৰে, সেৱাৰ ফল পায় বা ঘৰে। অৰ্থাৎ কৃষি কৰিলে যে বাণিজ্যৰ ফল ঘৰতে পাম, যি মানুহে নৰে মানে মানুহে কৃষি কৰে তেওঁলোকে সেই সেৱা ফল পাব। আনহাতে আমাৰ কল খেতিৰ বিষয়ে কৈ থৈ গৈছে যে 360 জোপা ৰুবা কল, মাহেকে পকাকে চিকুণা বাটল, পাত পচলা লাভত পাবা, লংকাৰ বনিজ ঘৰতে পাবা। গতিকে কল খেতিৰ গুৰুত্ব সম্পৰ্কে ডাকৰ বচনত উল্লেখ কৰি থৈ গৈছে। জীৱ জন্তু সম্পৰ্কীয় মত। আমি কৃষি কাৰ্যৰ লগত আমাৰ গৰু জড়িত বা আমাৰ প্ৰয়োজন হয়, গতিকে গৰু ছাগলী বা অন্যান্য কৃষি কৰোঁতে জীৱ জন্তু সম্পৰ্কেও নিজস্ব মত দি গৈছে ডাকৰ বচনত। উদাহৰণস্বৰূপে গৰু কিনিবা চিকন জালি, 2, 4, 6 দতীয়া দালি, হৰিণ সম জিহ্বা কাণ, হেন বলধক বিচাৰি আন। অৰ্থাৎ গৰু এটা কেনেকুৱা কিনিব লাগে, আতিল আৰু দাঁত কেনেকুৱা হ'ব লাগে, হৰিণৰ দৰে এটা জিভা কাণ হ'ব লাগে, তেনেকুৱা বলদ গৰুহে খেতিৰ বাবে প্ৰয়োজন বুলি ডাকৰ বচনত কৈ থৈ গৈছে। বতৰ বা পাৰিপাৰ্শ্বিক সম্পৰ্কীয় মত। আমি জানো যে আমাৰ সমাজখন কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে আৰু সেই কৃষি প্ৰধানকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ। গতিকে ঋণী জল পৰে জ্যৈষ্ঠত, 4 মাহ বৃষ্টি হুবে লোকত, চৈত্ৰৰ চতুৰ্দশী যদি সমতুল, তাকে বোলে বৰ্ষা হুবে বহুল। অৰ্থাৎ জেঠ মাহত যদি বৰষুণ পৰে, অলপকৈ বৰষুণ পৰে আৰু সেই তেতিয়াই 4 মাহলৈকে বৰষুণ হ'ব আৰু সেই বৰষুণে এটা খেতি উপযোগীকৈ মাটিখিনি প্ৰস্তুত কৰি তুলিব। এনেকুৱা ধৰণকে নীতি শিক্ষা দিছে, বা অৰ্থাৎ যদি চ'ত মাহত কি হ'ব, জেঠত কি হ'ব, তেনেকুৱাই বৰ্ণনা ডাকৰ বচনত আমি পাওঁ। যাত্ৰা সম্পৰ্কীয় মতটো আছে যে আমি কোন বাৰত যাত্ৰা কৰিব লাগে, কেতিয়া যাত্ৰা নকৰিব লাগে, ডাকৰ বচনত তেনেকুৱা কিছুমান দি থৈ গৈছে। যদি প্ৰাসংগিকতা কিছুমান সময়ত সেইবিলাকো নাই, কিছুমানৰ প্ৰাসংগিকতা আছে। উদাহৰণস্বৰূপে আঁউসী প্ৰতিপদ পূৰ্ণিমাৰ তিথি, মাকৰ ঘৰলৈ নযায় যুৱতী। অৰ্থাৎ আঁউসী বা প্ৰতিপদ তিথিত যে মাকৰ ঘৰলৈ যুৱতী যাব নালাগে বুলি ডাকৰ বচনত কৈছে। কিছুমান কথা যদিও প্ৰাসংগিকতা নাই তথাপি আমি ইয়াত উল্লেখ কৰিছোঁ। উদাহৰণস্বৰূপে আৰু এটা কথা ডাকৰ বচনত দেখা যায় যে নষ্ট হ'ল কৃষি মাজে হ'ল বাট, নষ্ট হ'ল স্ত্ৰী নিতে বেহাই হাত। ভাল কাপোৰ নষ্ট গেল নিতে ল'লে ঝাপত, ভাল পো নষ্ট গেল নুসুধিলে বাপত। এনেকুৱা ধৰণৰ পাওঁ। এইটো এটা, আৰু আমি জানো যে ডাকৰ বচনবিলাক ঠাইভেদে সুকীয়া সুকীয়া ৰূপ লয়। উদাহৰণস্বৰূপে এই মই অলপ আগত কৈ যোৱা ডাকৰ বচনটো আমি এনেকৈও পাওঁ যে ভাল শস্য নষ্ট হয় মাজে ল'লে বাট, ভাল তৃ নষ্ট হয় নিতেই বেহাই হাত। এইবিলাক ডাকৰ বচনৰ প্ৰাসংগিকতা বৰ্তমান সময়ত নাই, কাৰণ ই এটা নাৰী জাতিক কেৱল আঙুলিয়াই দেখুৱাইছে যে ভাল এগৰাকী নাৰী যেনে বজাই বা বাহিৰলৈ ওলাই গ'লে তেওঁ নষ্ট হয় বুলি কয়। গতিকে এইবিলাক ডাকৰ বচনৰ কিছু প্ৰাসংগিকতা বৰ্তমান সময়ত নাই। তথাপি সেই সময়ৰ সমাজখনত যে নাৰীক কেনেধৰণে চাইছিল তাৰ আমি কথা বুজি পাওঁ। গতিকে ইয়াত মাকৰ ঘৰত নযায় যুৱতী, এইখিনি শব্দটো ভুল যেন লাগিব পাৰে। এইটো মই পূৰ্বতে যি ৰূপত আছিলে সেইটো ৰূপতে থোৱা হৈছে কাৰণে শব্দখিনি এনেদৰে ইয়াত পৰিলক্ষিত হৈছে। খাদ্য সম্পৰ্কীয় মত। আমি খাদ্য প্ৰস্তুত কেনেকৈ কৰিব লাগে ডাকে সেই সম্পৰ্কেও উল্লেখ কৰি গৈছে। চাউল দিবা যতেক ততেক, পানী দিবা 3 টতেক, পাগ আহিলে দিবা কাঠি, তেবে কৰিবা জুই ভাতি, যেবে নিসিজে চাউল তেবে বুলিবা ডাকক বাউল। অৰ্থাৎ ভাতনো কেনেকৈ বনাব লাগে সেই সম্পৰ্কে ডাকত কৈছে যে চাউল যিমান দিয়া তাৰ 3 গুণ পানী দিবা, আৰু যেতিয়া ভাতটো সিজিবলৈ ল'বা তেতিয়া অলপ খৰি বৰাই দিবলৈ কৈছে, আৰু যেতিয়া জুইৰ সম্পূৰ্ণ আঙাঠাৰে ভৰি পৰিব চৌকাটো, তাৰপাছত যদি চাউল নিসিজে তেতিয়া ডাকক বাউল বা পাগল বুলি ক'বা। মানে অৰ্থাৎ সেইখিনি হ'বই, তেওঁ যি মতে কৈছে সেইমতে বনালে চাউল সিজিবই। গতিকে এইখিনিকে আমি আজি চমুকৈ আলোচনা কৰিলোঁ। গতিকে আমি এটা কথা স্পষ্ট যে ডাকৰ বচনসমূহে আমাৰ যাত্ৰা, কৃষি, জীৱ জন্তু সম্পৰ্কীয় বা নৈতিক হওক বা ন্যায় হওক বা জ্ঞানগৰ্ভ উপদেশ আমি ডাকৰ বচনসমূহৰ পৰা পাওঁ। আৰু এই ডাকৰ বচনসমূহে অসমীয়া জনজীৱনৰ লগতে আমাৰ ব্যৱহাৰিক জীৱনতো ইয়াৰ প্ৰয়োগ লক্ষ্য কৰোঁ। হয়তো আমাৰ আধুনিক যান্ত্ৰিক সভ্যতা বা বিৰামহীন যন্ত্ৰণাময় জীৱনে আমাক এই ডাকৰ বচনসমূহৰ পৰা আঁতৰাই লৈ গৈছে। তথাপিও আমাৰ ইয়াৰ যি প্ৰাসংগিকতা বা যি ইয়াৰ প্ৰয়োজনীয়তা
বা তথা সাহিত্যিক মূল্য সেইখিনি আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু ই অসমীয়া সাহিত্যৰ যি ভঁৰাল, সেই ভঁৰালত ডাকৰ বচনসমূহৰ এক নিজস্ব স্থান আছে আৰু ই অসমীয়া ভাষাটোক চহকী কৰি থৈ গৈছে। গতিকে ডাকৰ বচনসমূহৰ প্ৰয়োজনীয়তা বা ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা আমি সেই গুৰুত্ব উপলব্ধি কৰিব পাৰোঁ। আৰু সেই উপলব্ধিৰ জৰিয়তে আমি এই ডাকৰ বচনসমূহ প্ৰয়োজন অনুসাৰে আমি প্ৰত্যেকেই এবাৰ বা প্ৰয়োজন অনুসাৰে এইসমূহ আমি সাহিত্যিক মূল্য দিবলৈকে চোৱা উচিত। গতিকে ইয়াৰ ব্যৱহাৰিক প্ৰাসংগিকতাৰ কথা নক'লেও ইয়াৰ পৰাই আমি বুজি পালোঁ। গতিকে আমি পৰৱৰ্তী সময়ত ইয়াৰ আৰু যিখিনি ডাকৰ বচন আছে সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।